ল'ৰালিৰ কিছু কথা ঘপকৈ মনলৈ আহি উভতি গ'লো সেই সময়লৈ। ল'ৰালিৰ কিছু কথা ঘপকৈ মনলৈ আহি উভতি গ'লো সেই সময়লৈ। লুকা ভাকু চোৰ পুলিচ, ৰজা ৰাণী দৰা কইনা, আই তুচ তুচ, কুট কুট, চেংগুটি আৰু যে কত কি। লুকা ভাকু চোৰ পুলিচ, ৰজা ৰাণী দৰা কইনা, আই তুচ তুচ, কুট কুট, চেংগুটি আৰু যে কত কি। বৰ্তমান এই শব্দকেইটা উচ্চাৰণ কৰোঁতে বা শুনোতে হঠাৎ এনে লাগিল যেন হেৰাই পোৱা নতুন শব্দ। কিন্তু এই শব্দবোৰৰ লগত মোৰ বহু দিনৰে সম্পৰ্ক স্মৃতি জড়িত হৈ আছে। ৰজাই হুকুম দিছে এদিম চেদিম বাই, কি হুকুম দিছে এদিম চেদিম বাই। আই তুচ তুচ, কমলা, ৰং ৰং কি ৰং, এই ধৰণৰ শব্দবোৰে যেন মোক আকৌ ৰিঙিয়াইছে। যদিও মই যাব নোৱাৰোঁ, চাব খুজিলেও বৰ্তমান শিশুৰ মাজত দেখা নাপাওঁ। চাব খুজিলেও বৰ্তমান শিশুৰ মাজত দেখা নাপাওঁ। যেতিয়া ৰাতিপুৱা শোৱাৰ পৰা উঠি হাত মুখ ধুই অসমীয়া সেই কুঁহি পাতখন উলিয়াই চিঞৰি চিঞৰি সুৰত পঢ়িছিলোঁ, অকণে আনে অমিতা, আমিনাই আনে আম, পকা পকা ফলবোৰ পেট ভৰাই খাম। আৰু পাটিগণিতৰ ১-১-১১, ১-২-১২, স্কুল যাবলৈ সাজু হ। হাতৰ পৰা পেঞ্চিলডাল লৈ ব্লেডেৰে জোঙালি মায়ে বেগত টিফিনটো ভৰাই হাতত যেতিয়া ২-৩ টকা এটা পাওঁ, আনন্দত মিচিকিয়াই স্কুল যাওঁ। প্ৰাৰ্থনাৰ বেল, প্ৰাৰ্থনাৰ প্ৰমুখৰ আজ্ঞা, প্ৰাৰ্থনাৰ স্থিতি, তাৰ মাজতে পিৰিক পাৰাক চকুৰ টিপ আৰু যে কত কি। শ্ৰেণীকোঠাৰ ভিতৰত বেঞ্চ সলনি, পেঞ্চিল সলনি, টিফিন চুৰ কৰি খোৱা, আচাৰ্য আচাৰ্যাই হাতৰ তলুৱাত দিয়া স্কেলৰ চাট, ভিন ভিন গোচৰ, কত যে কি মৰম লগা ঘটনা, কত যে কি মৰম লগা ঘটনা। স্কুলৰ ছুটীত কেনেবাকৈ ঘৰ পাই ভোক পিয়াহ পাহৰি পদূলিৰ পৰাই ইংগিত দি লগৰবোৰক সুহুৰিয়াই মতা, জাকে জাকে চোতালত ভৰি পৰা লগৰীয়াৰ চিঞৰ, ভিন ভিন খেলৰ সোৱাদ, ৰজা ৰাণী দৰা কইনা, চোৰ পুলিচ, কুট কুট, চেংগুটি আৰু যে কত কি। মা দেউতাৰ লিচিপনিৰ চাপ, পঢ়াৰ টেবুলত ভাগৰৰ টোপনি। দৌৰি ধাপৰি খেলৰ মাজত পৰি চিঙা আঁঠুৰ ছাল, কিলাকতিৰ ছাল, এইবোৰতেই যেন বিচাৰি পাইছিলোঁ যান্ত্ৰিকতাবিহীন এক মন আৰু জীৱন। এইবোৰতেই যেন বিচাৰি পাইছিলোঁ যান্ত্ৰিকতাবিহীন এক মন আৰু জীৱন। সাধু সাধু, এই শব্দটো যেন তেতিয়াৰ পৰা এতিয়াও মোৰ আজীৱন প্ৰিয় হৈ ৰ'ব। এই শব্দটো যেন তেতিয়াৰ পৰা এতিয়াও মোৰ আজীৱন প্ৰিয় হৈ ৰ'ব। আজিও যেন এই শব্দটিৰ পিছত হাবা ধৰি খাই ঘূৰি ফুৰোঁ। কিন্তু বৰ্তমান যান্ত্ৰিক জগতত সেইবোৰৰ সোৱাদ যেন মৰীচিকা সদৃশ। কিন্তু বৰ্তমান যান্ত্ৰিক জগতত সেইবোৰৰ সোৱাদ যেন মৰীচিকা সদৃশ।